আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি নতুন এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আহিছোঁ। মানে সাধাৰণতে ল'ৰা মানুহে পিঠা বনোৱাটো ইমান সহজ কথা নহয়, এই পিঠাটো বনোৱা। কিন্তু মই আজি চেষ্টা কৰিম আপোনালোকৰ ওচৰত লাইভ চাওক আজি মই পাৰোঁনে নাই পিঠা বনাবলৈ। দেখিছে এইকেইটা যেন তেনকৈ বনাই থোৱা আছে, বনাইছোঁ সৰু সুৰাকৈ। আজি মই লাইভ দেখাম, আহক তেন্তে। বেয়া হ'লেও আপোনালোকে বেয়া নাপাব, মই চেষ্টা কৰি আছোঁ। প্ৰথমতে আপোনালোকে ইয়াত এনেকৈ পিঠাগুড়িখিনি দিব, ৰাউণ্ড কৰিব। দেখিছে এনেকৈ ৰাউণ্ড কৰিব। তাৰপিছত কি কৰিব, এয়া মোৰ নাৰিকল আছে, মই নাৰিকল দিলোঁ। নাৰিকল মানে আপোনাৰ অলপ কম আছে, কাৰণ পিঠা বহুতকেইটা বনাব লাগিবতো, সেইকাৰণে মই অলপ কম কমকৈ দিছোঁ। বেয়া নাপাব ৰাইজ। এতিয়া আপুনি কি কৰিব, এইকেইটা পিঠা মই অলপ চাইড কৰিলোঁ। এইখন দেখিছে নহয়, এইখন দি এনেকৈ ভাজ কৰি দিম। গৰমো আছে বহুত, কিন্তু তথাপিও মই আজি আপোনালোকৰ কাৰণে বনাইছোঁ। আহিব সকলো খাবলৈ। এইটো মই চাইডত থৈ দিলোঁ। মই আৰু এটা বনাই দেখাই দি আছোঁ, কাৰণ বেছি নবনাওঁ মই আজি। সৰুকৈ এটা মই বনাই আছোঁ দেই। ইয়াত দেখিছে মই ইয়াত পিঠাগুড়ি দিলোঁ। এতিয়া মই ইয়াত দি আছোঁ নাৰিকল। নাৰিকল দিলোঁ। এতিয়া কি কৰিলোঁ, এই চামুচখন যে আছে, মই চামুচখন দি এইখিনি চাইডত ধুনীয়াকৈ অলপ এনেকৈ উঠাই ল'লোঁ বস্তুটো, উঠাই পেলাই এনেকৈ ভাজ কৰি দিলোঁ। হাতখন পুৰে, গৰম যে বেছি, কিন্তু একো নাই। এয়া চাওক, আপোনালোকে ওচৰৰ পৰা এবাৰ দেখাই দিয়ক, ওপৰৰ পৰা দেখাওক এবাৰ। আপোনালোকৰ কাৰণে আশা কৰোঁ ভাল পাব চাই।